মই এটা বিশেষ কাৰণে আজি লাইভ আহিছোঁ। যোৱাকালি যেটো মানে হৈ গ'ল কাৰ্বিআংলঙত খুবেই মানে লজ্জাজনক কথা। আৰু মই এটাই ক'ব বিচাৰোঁ যে আৰক্ষী মানে প্ৰশাসন যোনজন ডিসি তেখেতৰ এটা মই অলপ আগতে এটা পোষ্ট মানে এটা চালোঁ যে তাত দিছে যে তাত তেখেতে কৈছে যে কোনোবা এডোখৰ জাগালৈ যাবৰ বাবে মানে আগতে আৰক্ষীক জনাব লাগে। এতিয়া মানে মই কুৱেশ্যন কৰিব বিচাৰিছোঁ যে আমি এই অসমখনত নিজৰ জেগাখনত যোৱাৰ আগত আমি কি মানে আৰক্ষী প্ৰশাসনৰ সহায় লৈ যাবলগীয়া হ'বলগীয়া অৱস্থা হৈ গৈছেনে? আৰু এটা কথা, সেই নীলোৎপল দাস আৰু অভিজিত নাথ যোনজন ঢুকালে তেওঁলোক কেনেকৈ চাইল্ড পিকাৰ হ'ব পাৰে, মানে সোপাধৰা কেনেকৈ হ'ব পাৰে? মই মোৰ ভিডিঅ'টো চাই মোৰ গাৰ নোম শিয়ৰি গৈছে। মই সহ্য কৰিব পৰা নাই এইটো বস্তু, বহুত বেয়া লাগিছে। কিন্তু মই জাষ্ট এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে তেওঁলোকক যি ধৰণে শাস্তি দিছে, মানে তেওঁলোকক যেনেকৈ কষ্ট দি পেলাই মাৰা হৈছে, যিকেইজন মানুহে মাৰিছে তেওঁলোকক অকল মানে ফাঁচি দিয়াটোৱে উচিত বুলি নাভাবোঁ। তেওঁলোকে যেনেকৈ কষ্ট খাই খাই মৰিছে তেওঁলোককো যাতে সেই কষ্ট দিয়ে মৰাটো উচিত বুলি ভাবোঁ। আৰু মই আৰক্ষীক সেইটো মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে হাতত লওক। আপুনি এজন ডিসি, তেখেতৰ নামটো মই একজেক্টলি নাজানিলোঁ, কিন্তু তেখেতে তেওঁ মিডিয়াৰ আগত কৈছে যে এজন বাহিৰৰ ল'ৰা যেতিয়া সেই ভিতৰুৱা জেগাখনলৈ গৈছে তেওঁলোকক জনাই যাব লাগিছিলে, তেওঁলোকক নজনোৱা সেইটো মানে তেওঁ একচেপ্ট কৰিব নোৱাৰে, সেইটো ভাল বুলি নাভাবে। কিহৰ বাবে? আৰু নীলোৎপল দাস আৰু অভিজিত নাথ কেনেকৈ এজন সোপাধৰা হ'ব পাৰে? তেওঁলোকৰ মই প্ৰফাইল চালোঁ, চব চালোঁ, ইমানো তেওঁলোকৰ বেয়া দিন অহা নাছিল যে তেওঁলোকে সোপাধৰা বা বাচ্চা সোপাধৰাৰ কাৰণে যাব পাৰে বা কিবা। আৰু মোৰ বহুত ট্ৰাইবেল ফ্ৰেণ্ড আছে, বহুত ট্ৰাইবেল মানুহৰ লগত মোৰ বহুত ভাল, বড়ো হওক, কাৰ্বি হওক বা যিকোনো ট্ৰাইবছৰ মানুহ নহওক, তেওঁলোকৰ বহুতখিনিৰ লগত মোৰ বহুত ভাল। মই নিজেও কাৰ্বি আংলঙত মাজে মাজে কেতিয়াবা যাওঁ, সেইখিনি জেগাত মানে যোৱা হয়। মোৰ বহুত ভাল ভাল ফ্ৰেণ্ড আছে। কিন্তু মানে মই সকলোকে ক'ব বিচৰা নাই, মই জাষ্ট সেইখিনি মানুহক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে সেই ঘুকুত গাঁওখনত, সেই ভিতৰুৱা জেগাখনত সোমাই আপোনালোকৰ মেণ্টেলিটিটো ইমানেই সৰু, আপোনালোকে মানে হিউমেনিটি বোলা বস্তুটো আপোনালোকে পাহৰি গৈছে। আপোনালোকৰ তাত যাবৰ বাবে মানুহে ভয় কৰে। কাৰ্বি আংলঙলৈ নাযাওঁ, এইখিনি টাইমত গ'লে দিগদাৰ হ'ব বা যিকোনো জেগাত। সেইটো কিয় হৈছে? আপোনালোকে ভাবে নেকি যে আপোনালোকক ভয় কৰে কাৰণে যাব নিবিচাৰে বা কিবা? নহয়, আচলতে সেইখিনি মানুহে, যিখিনি মানুহে যাব বিচাৰে সেইখিনি মানুহে আপোনালোকে আচলতে হাঁহে। মানে কি ক'ব কিবা বিচাৰিছিলোঁ কিন্তু মোৰ মুখৰ পৰা ওলোৱা নাই। মানুহৰ লাইফতে ইমান প্ৰব্লেমছ হৈ থাকে, তাৰ পাছত কেনেকৈ মানে এজন মানুহক হত্যা কেনেকৈ কৰিব পাৰে? তাকো ইমান কষ্ট দি ৰিকুৱেষ্ট কৰিছে নামাৰিব, যে মই অসমীয়া হয়, তাৰ পাছতো জাষ্ট বিকজ মানুহৰ জাষ্ট নীলোৎপল দাসৰ হেয়াৰষ্টাইল, চুলিখিনি অলপ ডিফাৰেণ্ট আছিলে কাৰণে তেওঁক মাৰা হ'ল নে কি? মই জাষ্ট এইটোৱে ক'ব বিচাৰিছোঁ যে প্লিজ সেনেকৈ বহি থাকিলে নহয়। অসমীয়া মানুহখিনি, যিখিনি অসমীয়া, সঁচাকৈ অসমীয়া মানুহ, তেওঁলোকক মই জাষ্ট ৰিকুৱেষ্ট কৰিছোঁ, এনেকৈ বহি, ময়ো লাইভত আহিছোঁ,
লাইভ এইটো কাৰণে আহিছোঁ যে উঠক মানে সজাগ হওক আৰু তেওঁলোকৰ এগেইনষ্টত যাতে আমি মানে কিবা এটা কৰিব পাৰোঁ মই মানে ক'বলৈ আছে যদিও মোৰ মুখৰ পৰা ওলোৱা নাই আচলতে কি ক'ম ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম একো ক'বলগীয়া মানে নোহোৱা হৈ গৈছে জাষ্ট ৰিকুৱেষ্ট কৰিছোঁ যে প্লিজ মানে অসমখন এনেই মানুহে জংঘলী বুলি নকয় জংঘলী মানুহ আছে কাৰণে সঁচাকৈ বাহিৰৰ মানুহে জংঘলী বুলি ক'ব লাগে লগীয়া মানে হৈছে মই একদম ভিডিঅ'টো চাব নোৱাৰাকৈ মই চাইছোঁ চকু মুদি এবাৰ চকু মুদো আকৌ আগৰ পৰা চাই পেলাই কৰোঁ কিয় কৰা হৈছে এনেকুৱা